बे समाव गासैखौबो जोंनि बड'लेण्ड बुब्लि रादाबाव बरायग्रोनाय जाबाय नोंथांमोना गोबाङानो खोनादों अफार जिहेतु दिनै उरिसा मटर्स जिहेतु डिलार बे उरिसा मटर्स डिलारा दिनै नोंथांमोननि थाखाय मोनसे मोजां अफार लाना फैदों जिहेतु जोंनि धेमाजि जिल्लानि सिङाव थानाय रुपसिं थांनाय 12 नं राजा लामानि साखाथियावनो थानाय मोनसे जिहेतु उरिसा मटर्स डिलार बे उरिसा मटर डिलार्सआ जिहेतु नोंथांमोननि थाखाय ओरैबायदि मोनसे अफार लाना फैदों गोबां मानसिफ्रा बाइक स्कुटि बायनो थाखाय गोबां रांनि उसुबिदा जाना थायो आरो गोबां रांनि गोनांथि जायो बै रां गैयिनि थाखाय गोबां सुबुंफोरा बाइक स्कुटि बायनो हाया थिग बेबायदिनो बिथांमोननि थाखाय ओरैबायदि मोनसे अफार लाना फैदों जाय अफारखौ नोंथांमोना बाइक स्कुटि लांनो थाखाय डाउन पेमेन्ट थाइसे होनानै नोंथांमोना बाइक स्कुटि लांनो हागोन थिग बेबायदिनो बाइकजों लोगोसे गोबां हेलमेट मोनफागोन आरो थाव फ्रि मोनलांगोन थिग बेबायदिनो बे जितु फुजानि अफारखौ लानानै नोंथांमोना जितु दिनैनि बे उरिसा मटर डिलाराव नोंथांमोना बाइक स्कुटि लांनो हागोन दा जोङो बिथांमोननिफ्राय माखासे जों अफारनि सोमोन्दै मिथिना लागोन बिथांमोना माबायदि अफार होनाय जादों आरो उरिसा मटर डिलारनिफ्राय बाइक स्कुटि लांनो थाखाय मानि डकुमेन्ट्स गोनांथि जायो बिथांमोननिफ्राय जों माखासे बाथ्राखौ मिथिना लानि जितु আজি অফাৰ দিয়া হৈছে অফাৰৰ বিষয়ে অলপ কৈ দিয়া যিহেতু আমাৰ পূজা অফাৰ প্ৰথমে মই এইটোৱে ক'ম যে আপোনালোকৰ ভিউৱাৰ্ছক আৰু তথা অসমবাসী তথা অৰুণাচলবাসী মই সকলোকে প্ৰথমে দীপাৱলীৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ লগতে ধনতেৰছৰ যিহেতু আমাৰ দেৱালীৰ উপলক্ষে আৰু দুৰ্গা পূজাৰ পৰা যি অফাৰবোৰ চলি আহিছে সেই অফাৰবোৰ এতিয়া এপ্লিকেবল হৈ আছে সেই অফাৰবোৰ চলি আছে যিহেতু আমাৰ এতিয়া যিকোনো বাইক স্কুটি আপোনালোকে জিৰ' ডাউন পে'মেণ্ট দি কিনে আমাৰ ইয়াৰ পৰা লৈ যাব পাৰে আমাৰ ইয়াৰ সম্পূৰ্ণ সুবিধা চলি আছে তাৰ কাৰণে আপোনাৰ ডকুমেণ্ট আধাৰ কাৰ্ড পান কাৰ্ড বেংক পাছবুক ATM যদি আপোনালোকে লৈ আনে আপোনালোকে সুবিধাসমূহ লৈ যাব পাৰিব আৰু যিসকল ব্যক্তি নেকি ভাবিছে যে আমি চাকৰি কৰোঁ বা আমি চাকৰি নকৰোঁ তাৰ কাৰণে কিবা অসুবিধা হ'ব নেকি তেনেকুৱা ধৰণৰ একো কথা নহয় ইয়াত লোন ফৰ এভৰিৱান সকলোৰ বাবে লোনৰ সুবিধা চলি আছে যিকোনো ব্যক্তিয়ে ডকুমেণ্ট অকে আনিলে ইয়াৰ পৰা আমাৰ ইয়াৰ পৰা সম্পূৰ্ণ বিনামূলীয়াত জিৰ' ডাউন পে'মেণ্টত আপোনালোকে ইয়াৰ পৰা যিকোনো বাইক বা স্কুটি লৈ যাব পাৰিবগৈ তাৰ লগতে আমাৰ এতিয়া বৰ্তমান অফাৰ চলি আছে যে যিকোনো বাইক বা স্কুটাৰ আপোনাৰ 5% ডিছকাউণ্ট চলি আছে আৰু আপোনালোকৰ ভিউৱাৰ্ছৰ কাৰণে স্পেচিয়েল অফাৰ থাকিব স্পেচিয়েল ডিছকাউণ্ট থাকিব আপোনাৰ নাম লৈ কিনে আহিলে তাৰ লগতে আমাৰ গিফ্টৰো ব্যৱস্থা কৰিছোঁগৈ তাৰ লগতে আপোনাৰ হেলমেট এটা পাব পেট্ৰল পাব আৰু যিসকল ব্যক্তিয়ে আপোনাৰ ইয়াৰ পৰা ল'ম বুলি ভাবিছে তো তেওঁলোকক মই শীঘ্ৰেই ক'মগৈ যিহেতু আমি নৰ্থ ইষ্টৰ প্ৰথম ডিলাৰ যিয়ে এইবাৰ ফেষ্টিভেল 10 দিনৰ ভিতৰতে আমি 100 চেঞ্চুৰী কমপ্লিট কৰিছিলোঁগৈ 100 আমি পাৰ কৰিছিলোঁ তো ঠিক তেনেদৰে আজি আমি 200 চেঞ্চুৰী কৰিব 200 আমি আজি কমপ্লিট কৰিছোঁ ছেকেণ্ড চেঞ্চুৰী ডাবল চেঞ্চুৰী আমি কৰিবলৈ সক্ষম হৈছোঁ তো তাৰ কাৰণে মই গ্ৰাহকসকলক বিশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু মই অনুৰোধ কৰিম যে আপোনালোকৰ গ্ৰাহকসকলো তেওঁলোকে নিশ্চয় আহক পূজাৰ যি অফাৰবোৰ চলি আছে সেইবোৰ এতিয়ালৈ সুবিধাবোৰ লৈ যাওঁগৈ ডিলাৰৰ নাম আৰু আমাৰ হিৰ' উৰিষ্যা মটৰটো আমাৰ আছে ৰুকচিন গেটৰ ওচৰত ৰিলায়েন্স ট্ৰেণ্ডছৰ অপজিট ছাইডত ইয়াত আপোনালোকে বাইক স্কুটিবোৰ সম্পূৰ্ণ এভেইলেবল আছে ইয়াত মানে চাব পাৰে স্কুটাৰকেইটা এভেইলেবল আছে এইফালে আপোনাৰ বাইক আছে আৰু প্ৰিমিয়াম ছেগমেণ্টো আছে তো মই আপোনালোক এইটোৱে ক'ম যে জিৰ' হৈ আহক হিৰ' হৈ যাওক এই পূজাৰ বতৰত নিশ্চয় হিৰ' উৰিষ্যা মটৰলৈ আপোনালোকে আহিব বুলি আমি আশা ৰাখিলোঁ बे समाव आरोबाव जोङो जिहेतु उरिसा मटर डिलार बे उरिसा मटर डिलारनि जिहेतु बिगोमा बे बिगोमानिफ्राय जों माखासे बाथ्राखौ मिथिना लागोन बिथाङा बेसेबां खस्थ' खालामनानै दिनै बे उरिसा मटर डिलारखौ बिथाङा नाजानानै कमप्लिट खालामनो हादों बिथांनिफ्राय जों माखासे बाथ्राखौ मिथिगोन नोंथां পোনপ্ৰথমে আমাৰ বড়োলেণ্ড বুবলি নিউজ চেনেলক মই ধন্যবাদ জ্ঞাপন কৰিম আপোনালোকে ইমান বিজি শ্বেডিউল মাজত আহি আমাৰ অফাৰসমূহ আমাৰ আজি চেলিব্ৰেশ্যনসমূহ গাঁৱলৈ মানে এক্সপাণ্ড কৰি নিউজবোৰ পঠাব তাৰ কাৰণে মেনি মেনি থেংকছ ফ্ৰম আৱাৰ এণ্টায়াৰ টিম একচুৱেলি আমি ষ্ট্ৰাগল বহুতে কৰিছোঁ কাম চবেই কৰি আছে আমি এইটো একচুৱেলি নন ষ্টপ 3 ইয়াৰ্ছ কনজিকিউটিভ 3 ইয়াৰ্ছ আমি নৰ্থ ইষ্ট চেম্পিয়ন হাইষ্ট চেলাৰ আৰু প্লাছ লগতে আমি ৰিচেণ্টলি হিৰ' ফিনকপ ফালৰ পৰা ডুবাই গৈ আহিছোঁ এটা বেষ্ট পাৰফৰ্মেঞ্চ দিয়াৰ কাৰণে এইটোৱে অকল আমাৰ জয় নহয় এইটো আমাৰ প্ৰিয় গ্ৰাহক জোনাইবাসী অৰুণাচলবাসী আমাৰ ইয়াত আপোনালোকৰ সকলো কমিউনিটি আমাক গাড়ী ক্ৰয় কৰি ইয়াত আপোনালোকে তেওঁৰ যোন সপোনৰ বাইকসমূহ লৈছে লোৱাৰ বাবে আমি এটা ভাল ছাৰ্ভিচ দিব পাৰিছোঁ আৰু নিজকে বহুত প্ৰাউড ফিল কৰোঁ উই আৰ ৱৰ্কিং আণ্ডাৰ ৱৰ্ল্ড নম্বৰ 1 টু হুইলাৰ কোম্পানী সেইকাৰণে নিজকে বহুত প্ৰাউড ফিল কৰি আছোঁ কি ৱৰ্ল্ড নম্বৰ 1 কোম্পানীৰ লগত আমি জড়িত হৈ আছোঁ আৰু লগতে ক'ব লাগিব যেতিয়া মই প্ৰথম 20 বছৰ আগত য়ংগেষ্ট ডিলাৰৰ অনাৰ হিচাপে আছিলোঁ মই তেতিয়া মোৰ বছ আছিলে আমি বিজনেছ শিকিছিলোঁ শশী চৌধুৰী ছাৰৰ পৰা সাক্ষী মটৰ্ছৰ অনাৰ সি আমাক বিজনেছ শিকাইছিলে আৰু মোৰ নিচিনা বহুতকেইটা ডিলাৰ সি এতিয়া ডিলাৰ বনালে তাৰ পৰা শিকা হয় এনেকৈ মই ডিলাৰ নাম নকওঁ কিন্তু মই তাৰ পৰা এটা তাৰ হিস্য হিচাপে আছোঁ এক সময়ত যেতিয়া আমাৰ কোনো যেনেকৈ কয় ন গছ পুলিত যেতিয়া পানী দৰকাৰ আছিলে আমাৰ যোনটো কেপিটেল নাছিলে এই সময়ত আমাক বহুত সহায় কৰিলে আজি তেওঁৰ কাৰণে আজি মই ইমান ছাকচেছ হ'ব পাৰিছোঁ সেইকাৰণে গ্ৰেণ্ড চেলুট টু আমাৰ সাক্ষী মটৰ বছ আমাৰ চৌধুৰী ছাৰ আৰু এট প্ৰেজেণ্ট য'ত কি মই
আমি কাম কৰি আছোঁ TD মটৰ্ছ আণ্ডাৰত আমাৰ যে তৰুণ দত্ত ছাৰ তেওঁকো মই ধন্যবাদ জ্ঞাপন কৰিম তেওঁ ছাপৰ্টৰ বিনা আমাৰ নেটৱৰ্ক মেনেজাৰ বিষ্ণু ছাৰৰ তেওঁৰ ছাপৰ্ট আমাৰ টেৰিটৰী চেলছ অফিচাৰ শইকীয়া ছাৰ তেওঁ আজি ইমান কষ্ট কৰি আহিলে আমাৰ জোনাইহাট জেগাত মই ধন্যবাদ জ্ঞাপন কৰিম এইটো একচুৱেলি এটা আমাৰ টিম ৱৰ্ক টিমে যদি ছাকচেছ কৰি নিদিয়ে এটা আমি ছাকচেছ হ'ব নোৱাৰোঁ এইকাৰণে আমাৰ টিম প্লাছ মিডিয়া ফ্ৰেণ্ড অৰুণাচলৰ আমাৰ অৰুণাচল এক্সপ্ৰেছ ফ্ৰেণ্ড আৰু চবকেইটা নিউজ চেনেল আহিছে ইয়াত অহাৰ কাৰণে আপোনালোকক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমাৰ যোনটো গ্ৰাহক একচুৱেলি আমাৰ গ্ৰাহক ভগৱান হয় আমাৰ ভগৱানৰূপী গ্ৰাহক আমি সেইকাৰণে ভাল ছাৰ্ভিচ দি আহিছোঁ গ্ৰাহকক আৰু এইটো কৰাৰ কাৰণে আমি যিমান ষ্ট্ৰাগল নৰ্থ ইষ্টত মই ভাবোঁ মানে এটা অকল উৰিষ্যা মটৰ্ছে আছে য'ত কি মানে 24 আৱাৰ্ছ অ'পেন থাকে ডিলাৰ আপুনি চাব আমি ফেষ্টিভেলত 24 ঘণ্টা অ'পেন থওঁ আমি নিজকে ৱৰ্ল্ড কাপ আমাৰ ইয়াত কাষ্টমাৰে কি ভাবে যেনেকৈ 4 বছৰ মূৰত ৱৰ্ল্ড কাপ আহে আমাৰ ইয়াত এই অক্টোবৰ নৱেম্বৰত ৱৰ্ল্ড কাপ আহে তেতিয়া মানুহ সপোন চাই গাড়ী ল'বলৈ সেইকাৰণে আমি আশা কৰোঁ যে আমাৰ টাৰ্গেট যোনটো আমাক কোম্পানী দিছে আমাক চবচে হায়েষ্ট টাৰ্গেট 300+ আমি নিজকে 400+ বুলি মনত ভাবি কাম কৰি আহিছোঁ সেইকাৰণে মই ডাঙৰ সপোন কাক দিব ডাঙৰ ৰেছপন্সিবিলিটি কাক দিব যোনে পাৰিব সেইকাৰণে কোম্পানীক মই ধন্যবাদ জ্ঞাপন কৰোঁ যে হিউজ টাৰ্গেট দিয়াৰ কাৰণে আমি থেংক ইউ কৰিছোঁ আৰু আশা কৰিছোঁ আপোনাৰ চেনেলৰ মাধ্যমে আমাৰ বড়ো জনগোষ্ঠী কাষ্টমাৰ যেন আহে আমাৰ ডিলাৰত আমাৰ ব্ৰাঞ্চ চাপৰিটো আছে তেলামতো আছে অফাৰ এতিয়া বৰ্তমান ফিনকপৰ অফাৰ 30 নৱেম্বৰলৈকে আছে কিন্তু মটকপৰ অফাৰ 3 নৱেম্বৰলৈকে আছে কিন্তু এক্সটেণ্ড হ'ব পাৰে ৰাইজক মই কম আশা কৰিম যে আপোনালোকে আহক আৰু আমাৰ হিৰত জইন কৰক ৱেলকাম টু হিৰ' ন' এনি মৰ্টগেজ ন' চেক আপুনি সেই ডকুমেণ্টছ লৈ আহক আৰু 0 ডাউন পে'মেণ্ট গাড়ী লৈ যাওক ডকুমেণ্টছ অলৰেডি আমাৰ এক্সিকিউটিভ কল এটা মই চমুকৈ কৰি দিছোঁ ভোটাৰ ID আধাৰ কাৰ্ড পেন কাৰ্ড আৰু বেংক পাছবুক আৰু বিনা পেন পাছবুকতো হৈ যাব